নমস্কাৰ, আজি মই আপোনালোকক এনিমিয়াৰ বিষয়ে ক'ব বিচাৰিছোঁ। এনিমিয়া কি কাৰণত হ'ব পাৰে? আমি বিশেষকৈ দেখোঁ যে এনিমিয়া আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। ধৰি লওক কিছু লোকে আইৰণযুক্ত খাদ্য গ্ৰহণ নকৰে বা তেওঁলোকৰ শৰীৰটো আইৰণ এবজৰ্ব কৰিব নোৱাৰে, তাৰ বাবে এনিমিয়া হ'ব পাৰে। ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণেও হয়, যেনেকৈ ধৰি লওক আপোনাৰ ভিটামিন B12, যি আপোনাৰ ৰেড চেল প্ৰডাকশ্যনত সহায় কৰে। যদি ভিটামিন B12 যুক্ত খাদ্য নাখাওঁ বা ভিটামিন B12 যদি শৰীৰটোৱে এবজৰ্ব কৰিব নোৱাৰে, তেতিয়া ভিটামিন ডেফিচিয়েঞ্চিৰ কাৰণেও এনিমিয়া হ'ব পাৰে। তাৰ লগতে আপোনাৰ ব্লাড লছৰ কাৰণে এনিমিয়া হ'ব পাৰে। ব্লাড লছ ধৰি লওক এক্সটাৰ্নেলি বা ইণ্টাৰনেলি, ধৰি লওক পাইলছৰ কাৰণে এনিমিয়া হোৱা দেখা যায়, বা কিছু লোকৰ ধৰি লওক আলচাৰ যদি আছে, মেলিনা যদি কাৰোবাৰ আছে, তাৰ কাৰণে এনিমিয়া হ'ব পাৰে। ইয়াৰ উপৰিও জেনেটিক ডিছঅৰ্ডাৰ, যেনে বংশগত বিষয়গন্তি, থেলাচেমিয়া বা চিকুল চেল এনিমিয়াৰ কাৰণেও হ'ব পাৰে। লগতে ব'ন মেৰ' ডিছঅৰ্ডাৰ কাৰণেও হ'ব পাৰে, যেনে ধৰি লওক আপোনাৰ লিউকেমিয়া, ব্লাডৰ কেঞ্চাৰ হয়, তেওঁলোকৰো এনিমিয়া হোৱা দেখা যায়। ধন্যবাদ।